এরকে আচ্ছা দিন বলে কইলে আচ্ছা দিন হয়নি না ওর মজা লাগিছে না নিমক কে টাকা কিনে খাইছিলে নিমক কিনে খাইছিল 2 টাকা হয়নি না এতিয়া নিমকৰ দাম 30 টাকা মজা লাগিছে নে নরেন্দ্র মোদী ভাই আর বেহেন হয়নি মজা লাগিছে না মিঠাতেল কিনে খাইছিল কিমান টাকা 50 টাকা মিঠাতেল কিনে খাইছিল 80 টাকা আর এতিয়া 1 লিটার মিঠাতেলৰ দাম 220 টাকা বৰ মজা লাগিছে না আচ্ছা দিন ভালো না ভালো না হয় না ভাল দিনৰ নামত যিটো কাল আনিছে নহয় হয় না একদম অৱস্থা চবৰে বেয়া 1 কেজি মসুৰ দাইলৰ দাম আমি কিনিছিলো 48 টাকা 48 টাকাৰ পৰা গৈ এতিয়া মসুৰ দাইলৰ দাম কিমান হ'লগে 110 110 টাকা 120 টাকা হয় না গতিকে এইখন চৰকাৰ হ'ল দাম বঢ়োৱাৰ চৰকাৰ এতিয়া কৈছে যে আমি একো দাম বাঢ়িলে একো দিগদাৰ নাই আগতে আমি বিজুলী পাতি কাৰেণ্ট হয়নে ইলেক্ট্ৰিচিটি কিমান বিল দিছিলোঁ 200 টাকা হয়নে মেক্সিমাম 200 টাকা এতিয়া কিমান টকা কেইটকা আহে 100 টকা আহেনে 1000 টকা আহেনে 1200 টকা আহেনে আহে ভাল লাগিছে মজা দিন ভাল দিন নে হয় না গতিকে অতি স্পষ্টকে আপোনালোকক ক'বলৈ আহিছোঁ যদি মূল্যবৃদ্ধিৰ পৰা অসমৰ মানুহক বচাব লাগে এইবাৰ পদুম চিনটো এনেকৈ বাদ দি পদুম চিনটো একেবাৰে এৰি এইবাৰ আমাৰ ৰজলেঙা তিৰিকে হাতৰ চিনত ভোট দিব লাগে হয়নে নহয় কা আন্দোলনত আপোনালোক ওলাইছিলে নে নাই কা নাগৰিকত্ব সংশোধনী আইনত ওলাইছিলে নে নাই সেই আইনৰ বিৰুদ্ধে আন্দোলনত ওলাইছিলে নে নাই যিখন চৰকাৰে সেই আইনখন আনিছে সেই বিশ্বাসঘাতকতা অসমীয়া জাতিৰ ওপৰত বিদেশী জাতি দিব খোজা এই বিশ্বাসঘাতক বিজেপিক আমি কোনো পধ্যে ভোট দিব নোৱাৰোঁ হয়নে নহয় দিব নেকি আন্দোলনৰ মানুহবিলাকলৈ মনত পৰেনে নপৰে খুব 1 বছৰ 8 মাহ জেলত ৰাখিছে 1 বছৰ 8 মাহ গতিকে প্ৰত্যেকটো কোবৰ কথা মনত ৰাখিছোঁ প্ৰত্যেকটো দিনৰ কথা মনত ৰাখিছোঁ আৰু যেতিয়ালৈকে বিজেপিক অসমৰ পৰা হটাব নোৱাৰোঁ তেতিয়ালৈকে কোনোদিন ভালকৈ শান্তিৰে নহ'ব কামাখ্যা প্ৰসাদ দাসক ভোট দিব লাগে আরে ভাই কামাখ্যা প্ৰসাদ দাসক ফুটবল হয় হয় না কামাখ্যা প্ৰসাদ কেলে দিছে বুলি ভাবিছে ইয়াত চাহ জনগোষ্ঠীৰ মানুহ যে আছে চাহ জনগোষ্ঠীৰ ৰাইজক মই ক'ব খুজিছোঁ বিজেপিয়ে চাহ জনগোষ্ঠীৰ পৰা পুৰা ভোট লয় কিন্তু বিজেপিয়ে ক'তো চাহ জনগোষ্ঠীৰ মন্ত্ৰীও নাপাতে আৰু কাকো এমপিও নাপাতে চৰ্দাৰ লোকসভা সমষ্টিত এজন মাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে চাহ জনগোষ্ঠীৰ পৰা তেলী নামৰ এজন মন্ত্ৰী আছিলে কি তেলী ৰামেশ্বৰ তেলী নামৰ এজন মন্ত্ৰী আছিলে সেই চাহ জনগোষ্ঠীৰ মন্ত্ৰীজনৰ টিকেটকে কাটি দিলে হয়নে নহয় কওক পদ্মলোচন দাস বুলি এজন আছিলে নে নাই চাহ জনগোষ্ঠীৰ তেজপুৰৰ MP আছিলে নে নাই তেওঁৰো টিকেট কাটি দিলে এতিয়া চাৰিওফালৰ পৰা যেতিয়া চাহ জনগোষ্ঠীৰ টিকেট কাটি দিলে এতিয়া উপায় নাপায় ক'ৰবাত এটা নাম ৰাখিব লাগিব সেইকাৰণে কামাখ্যা দাসৰ নামৰ এই ফুটবলটো ইয়ালৈ লৈ আহে আৰে কামাখ্যা দাসাই আমাৰ কাজিৰঙাৰ বিষয়ে কাজিৰঙা নহয় আচলতে কলিয়াবৰে আছে এখন হয়নে নহয় আমাৰ কলিয়াবৰৰ বিষয়ে কামাখ্যা দাসাই কিবা জানে নেকি কওকচোন একোতো নাজানে হয়নে নহয় কওক তেওঁ কেতিয়াবা মৰাণত ইলেকশ্যন উঠে কেতিয়াবা তেওঁ যোৰহাট লোকসভা সমষ্টিত ইলেকশ্যন উঠে তেওঁ য'তে চুপ মাৰি দিয়ে তালৈকে গৈছে এইবাৰ চাহ জনগোষ্ঠীয়ে বেয়া পাব বুলি ভাবি তেওঁ চুপ মাৰি দি আমাৰ কাজিৰঙালৈ পঠিয়াই দিলে ফুটবল হয়নে তেওঁৰ কোনো কমিটমেণ্ট
নিষ্পেষিত চাহ জনগোষ্ঠীৰ এগৰাকী মহিলা। গতিকে ইয়াত যিমানবিলাক মহিলা আছে আৰু চাহ জনগোষ্ঠীৰ মানুহ আছে আৰু লগতে আমাৰ সকলো অসমীয়াভাষী ৰাইজক মই হাতযোৰ কৰি নমস্কাৰ দিছোঁ। আহক আমি সকলোৱে এইবাৰ ৰোজ দিনৰ নীতিত জয়ী কৰোঁ। আহক। আমাৰ অসমীয়া ভাষাত এটা কথা আছে, অচিন কাঠৰ থোৰাটো নলগাবা, হয়নে? অচিন কাঠৰ থোৰাটো লগাই ঢেঁকী থোৰা, এইটো যদি অচিন কাঠৰ লগাই ঢেঁকী দি থাকোঁতে থোৰা ভাগি যাব আৰু তলত থকা মানুহৰ হাত চেপি মানুহ মাৰি পেলাব, হয়নে নহয়? ঠিক তেনেকৈ কামাখ্যা প্ৰসাদ প্ৰাসাদ কোনেও চিনি নাপায় আমাৰ ইয়াত। কলিয়াবৰ লোকসভা সমষ্টি বা কাজিৰঙা লোকসভা সমষ্টিত কোনেও চিনি নাপায়। তেওঁক আমাৰ ইয়ালৈ লুটিবৰ কাৰণে ইয়ালৈ পঠিয়াই দিছে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে মিলি এইবাৰ কামাখ্যা প্ৰসাদ প্ৰাসাদ নহয়, এইবাৰ আমি ৰোজ দিনৰ নীতিত জয়ী কৰোঁ। আহক সকলোৱে। আপোনালোকক শুনিব কৈছোঁ, আপোনালোকে ফৰ্মখন কৈছে নেকি? এমজেডৰ ফৰ্মৰ নামত যে ফৰ্ম এখন দিছে কৈছে নেকি? এই ফৰ্মখন এখন কৈছেনে নাই? এখন কৈছেনে নাই? এখন নকলি ফৰ্ম, এখন ভুৱা ফৰ্ম। এইখন মিলাই হিমন্ত বিশ্ব শৰ্মাই ইমান দামকোপ পাই থাকে বোলে এইবাৰ 14টাৰ ভিতৰত 14টাতে আমি বিজেপি জিকিম। কিন্তু ইমান ভয় পাইছে যে নকলি ফৰ্ম এখন উলিয়াই দিছে। নকলি ফৰ্ম, 2 নম্বৰী ফৰ্ম, হয়নে? যদি অৰুণোদয় ফৰ্ম উলিয়াবলৈ হয় তেতিয়াহ'লে ইয়াত থাকিব লাগিব অশোক চক্ৰ। অশোক চক্ৰ থাকিলেহে পইচা পাব। ইয়াত কি আছে? ইয়াত পদুম ফুল আছেনে নাই? আৰু অৰুণোদয় আঁচনি ক'ৰ পৰা আহে? টকাটো ক'ৰ? ৰাজ্য চৰকাৰৰ হয়নে নহয়? আমাৰ ৰাজ্যৰ চৰকাৰ, আমাৰ টকা নহয় জানো? তো তাত নৰেন্দ্ৰ মোদীৰ কেতিয়াও ফটো থাকিব নোৱাৰে। এইটো কেন্দ্ৰীয় স্কীম নহয়। গতিকে নৰেন্দ্ৰ মোদীৰ ফটো থকাৰ কাৰণে আৰু পদুম ফুলটো থকাৰ কাৰণে এইখন এখন নকলি ফৰ্ম, ভুৱা ফৰ্ম। এই ফৰ্ম ফিলাপ কৰি কোনো পধ্যে কোনে অৰুণোদয় নাপায়। কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ, সৰ্দাৰ, এইবাৰ আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে যে এইবাৰ যিবিলাক মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ'ব। তাৰ কাৰণে বিজেপিক ভোট দিব লাগিব এনেকুৱা কথা নাই। আৰু বিজেপিক ভোট দিব লাগে হিমন্ত বিশ্বৰ বাপেকৰ টকা নেকি? অৰুণোদয় পইচাটো হিমন্তৰ বাপেকৰ টকা নেকি? এইটো নহয়, হয়নে নহয়? এইটো কাৰ টকা? আমাৰ টকা হয়নে নহয়? আমাৰ টকা হয়নে নহয়? তেতিয়াহ'লে কি কাৰণে অৰুণোদয় দিলে বোলে তাত আমি ভোট দিম, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ, হয়নে নহয়? আটাইতকৈ 2 নম্বৰী, হয়নে নহয়? সেইদিনা বিধানসভাত মোক কৈছে বোলে অখিল গগৈ আপুনি বেছি উৎপাত কৰিছে, আপোনাৰ এতিয়াও NIA কেছ চলি আছে, আপোনাক আকৌ জেল দিম, এনেকৈ কৈছিলে। মই ক'লোঁ, মই এনেকৈ দেখুৱাই ক'লোঁ, মই ক'লোঁ যে মোৰ ওপৰত NIA কেছ চলি আছে বুলি পৃথিৱীৰ চবে জানো, হয়নে নহয়? মই একদম আপোনাক জেল খাই আহিছোঁ। কিন্তু আপোনাৰ ওপৰত কি কেছ আছিলে এবাৰ কাই দিয়কচোন, হয়নে নহয়? দুইবাজাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, হয়নে? আৰু কি দুইবাজাৰ সাৰদা, NCS কেলেংকাৰী, আৰু কি আছিলে? আৰু কংগ্ৰেছৰ এজন ডাঙৰ নেতাক হত্যা কৰিছিলে, কি নাম? মানৱেন্দ্ৰ শৰ্মা। মানৱেন্দ্ৰ শৰ্মাৰ ওচৰতো তেওঁ অভিযুক্ত আছিলে নে নাই? আছিলে। আৰু মই এতিয়া তাকো চানমাৰী, গুৱাহাটীত চানমাৰী একদম আমাৰ ঘৰৰ সন্মুখৰ কাষ্টমাৰ ইঞ্জিনিয়াৰৰ ঘৰত আলফাৰ নামত পইচা বিচাৰি গৈ হিমন্ত বিশ্ব শৰ্মা ধৰা পৰিছিলে। তেওঁক একদম কাপোৰ কালি খুলি পুলিচে ৰাম বেতন দিছিলে। মই তেওঁক ক'লোঁ মোৰ NIA আছে বুলি চবে জানে, মোৰ মাজে মাজে জেলত থাকিব পালে মই ফূৰ্তিয়ে পাওঁ। আৰু মই 2 নম্বৰী কাম কৰি পইচা তুলিবলৈ গৈ কেতিয়াও মই জেলত যোৱা নাই। মই অকল দেশ মাতৃৰ কাৰণে কাম কৰিবলৈ গৈ জেলত গৈছোঁ। কিন্তু আপুনি যদি 2 নম্বৰী কৰি জেলত যাব লাগে, হয়নে নহয়? তো গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকওক লাগিলে এইটো মানুহ 2 নম্বৰী নহয় 3 নম্বৰী। 3 নম্বৰীতকৈ যদি আৰু পিছত আছে সেই নম্বৰী। অসমৰ ইতিহাসত আৰু এনেকৈ 2 নম্বৰী মানুহ কেতিয়াও জন্মই হোৱা নাছিল, হয়নে নহয়? একদম মতাক মাইকী পুৰুষক মহিলা কৰিব পৰা ধৰণৰ তাৰ মানুহ এটা একদম 2 নম্বৰী, মানে পূব পশ্চিমৰ পূব যি কৰিব পাৰে, হয়নে নহয়? গতিকে একদম স্পষ্টকৈ আপোনালোকক অনুৰোধ জনাইছোঁ, ৰোজ দিনৰ নীতি অকল
কংগ্ৰেছ দলৰ প্ৰাৰ্থী নহয়, আহক বাইদেউ ৰঞ্জিতা তিৰ্কী আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট। ৰঞ্জিতা তিৰ্কী CPI দলৰ কেণ্ডিডেট। আমাৰ CPI দলৰ স্থায়ী কমিটি আহিছে, আহক আমাৰ দলৰ সকলো সদস্য আহক। ৰঞ্জিতা তিৰ্কী আমাৰ CPI দলৰ কেণ্ডিডেট। আমি সকলোৱে একেলগতে ৰঞ্জিতা তিৰ্কীক উঠাইছোঁ দেই। AJP আহিছে নেকি? AJP আহিছে, অসম জাতীয় পৰিষদৰ আমাৰ কেণ্ডিডেট। ৰঞ্জিতা তিৰ্কীক এবাৰ জিকাব লাগিব, জিকাবনে নাই? হিমন্ত প্ৰধানমন্ত্ৰী